নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আহক আজি আমি জানি লওঁ পূজাত আপুনি প্ৰসাদ হিচাপে পোৱা নাইবা পুৰোহিতে যেতিয়া আপোনাক ফুল দিয়ে সেই ফুলৰ লগত আপুনি কি কৰিব। সেই ফুল নিশ্চয় পেলাই দিয়ে, সেই ফুল পেলাই দিব নালাগে। তাৰ পৰা এটা বিশেষ উপায় কৰিব পাৰি, সেই উপায়েৰে আপুনি বিভিন্ন সুফল পাব। আহক জানি লওঁ সেই উপায়ৰ বিষয়ে। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মন্দিৰত পুৰোহিতে দিয়া আপুনি সেই ফুলটো আপুনি পেলাই নিদিব আৰু সেই ফুলটো ঘৰলৈ আনি আপুনি আপোনাৰ তিজোৰিত নাইবা সোণ বা ৰূপৰ গহনা য'ত আছে সেইবিলাকত থৈ দিব পাৰে। ফুলটো যাতে মৰহি ইফালে সিফালে পাহিবিলাক গুচি নাযায় তাৰ বাবে আপুনি এখন ভাল কাগজেৰে বান্ধি থৈ দিলে বেছি ভাল হ'ব আৰু ইয়াৰ দ্বাৰা আপোনাৰ ধন সোণৰ অভাৱ দূৰ হ'ব। যদি আপুনি এয়া কৰিব নোৱাৰে, এয়া কৰাৰ উপৰিও আপুনি সেই ফুলটো যেতিয়া মন্দিৰত আপোনাৰ হাতত পুৰোহিতে দিয়ে তেতিয়া আপুনি সেই ফুলটো শুঙি তাৰ গুণ ল'ব। এনে কৰিলে আপুনি উৰ্জাবান হ'ব। লগতে সেই ফুলটো যদি ঘৰলৈ আনিব নোখোজে তেনেহ'লে যিকোনো গছ এডালৰ গুৰিত সেই ফুলটো পেলাই দিব নাইবা বৈ থকা পানীত প্ৰবাহিত কৰি দিব। এনে কৰিলেও আপোনাৰ যথেষ্ট শুভ হ'ব। কিন্তু এইবোৰৰ উপৰিও এটা কথা মনত ৰাখিব যে আপুনি যাতে সেই ফুলটো কেতিয়াও অনাদৰ নকৰে। যদি ঘৰত আনে তাক আদৰ কৰি ৰাখিব আৰু তিজোৰিত এখন কাগজত বান্ধি থ'ব আৰু যদি পেলাই দিব খোজে গছৰ গুৰিত পেলাব নাইবা নদী আদিতে পেলাই দিব, কিন্তু অপবিত্ৰ স্থানত নেপেলাব। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় এনে ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।